নমস্কাৰ। আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম। আজি আলোচনা কৰিম ছাগলী জ্বৰ হ'লে আমি কি মেডিচিন বা ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। আজি তেনেকুৱা এটা ভাল ঔষধৰ বিষয়ে ক'ব লৈছোঁ, যিটো ঔষধ ছাগলীৰ জ্বৰ, বিষ এনেকুৱা ধৰণৰ হ'লে ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো এটা ইনজেকশ্যন ফৰ্মতো আহে আৰু আপোনাৰ বলাছ যোনটো টেবলেটৰ ফৰ্মতো আহে পিল হিচাপেও। সাধাৰণতে ইনজেকশ্যনটো সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰোঁ বা পুচিং কৰিব নোৱাৰোঁ বা ইনজেকশ্যন দিয়াৰ আমি অভিজ্ঞতা নাথাকে, সেইবাবে আমি টেবলেটটো বা পিলটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো 30 কেজি বডি ৱেইটত আমি প্ৰায় আধা, আৰু যদি ছাগলীৰ ওজন 15 কেজি হয় তেতিয়া টেবলেটটোৰ 4/1 ভাগ আমি ইউজ কৰিব পাৰোঁ। টেবলেটটো হৈছে মেলোনেক্স প্লাছ, আৰু ইয়াক আমি একেবাৰে সহজভাৱে ছাগলীক দিবলৈ আমি খাবলৈ যেনেকৈ চাহ বনাওঁ, 1 কাপ চাহ বনাই তাক ঠাণ্ডা হ'বলৈ দি সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত টেবলেটৰ পৰিমাণ যিমান লাগে ছাগলীৰ বডি ৱেইট হিচাপে সিমানটো দি ঠাণ্ডা চাহৰ লগত মিক্স কৰি ছাগলীক খাব দিব লাগে। এইদৰে দিলে জ্বৰ অতি সোনকালে ভাল হয়।